হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু মই কেইবাদিনো ধৰি একো ভিডিঅ' আপলোড কৰা হোৱাই নাছিলে, সেয়ে মই য'লৈকে গৈছোঁ তাতেই ভিডিঅ' অলপ ক্লিপ কৰি ৰাখি থৈছোঁ যে এতিয়া আৰু এনেকৈ আপলোড কৰিছোঁ ৰাইজ। মই আহিছিলোঁ মোৰ সেই লগৰজনীৰ লগত টাউনলৈ, কেইটামান বজাৰ কৰিবলগীয়া আছিলে। বজাৰ কাপোৰৰ বজাৰ ৰাইজ, কিন্তু ইমান চাইছোঁ নাই, পচন্দেই নহয়। আৰু সকলোৱে জানেই যিহেতু ছোৱালী মানুহৰ বস্তু পটককৈ পচন্দ নহয়, যিমান চাই থাকিলেও আমাৰ হেঁপাহ পূৰ্ণ নহয়। আৰু লাষ্টত কাপোৰ পচন্দ হ'ল আৰু তাৰ পৰা ল'লোঁ। আৰু ভণ্টি কলেজতো আহিবলগীয়া আছিলে, অকণমান কাম আছিলে, আহি সোমাই ল'লোহি। আৰু যিহেতু ভোক লাগি গৈছে, ইমান ঘূৰি ফুৰিছোঁ, খালোহি প্ৰথমতে চাওমিন আৰু তাৰ পৰা খালোঁ ফুচকা। আৰু নেক্সট দিনাখন আমাৰ ঘৰত তাঁত লগোৱা হৈছিলে। হয়তো আপোনালোকে মোৰ আগৰ ভিডিঅ'টো মন কৰিছে, মা আৰু মই সূতা আনিব গৈছিলোঁ। আৰু সূতাখিনি অনাৰ পাছতে মা আৰু মই পূৰা ববিনখিনি কৰাত লাগি গ'লোঁ আৰু হোৱাৰ পাছতে এইখিনি তাঁত লগোৱা হ'ল। আৰু যিহেতু ৰাইজ বহাগ বিহু আহি আছে, বহাগ বিহুৰ আগতে যদি গামোচা লগাই হৈ যায় তেতিয়াহ'লে কিমান ভাল লাগে আৰু মনটো। আৰু যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে বেল আইকনটো টেপ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকেই পাই যায়। আৰু এইফালে দেখিছেই নহয়, মাজে মাজে মাহঁতক ময়ো হেল্প কৰি দিছোঁ। জানো বা নাজানো পিছৰ কথা, কিন্তু হেল্প কৰিবলৈ আহিছোঁ। আৰু ইয়াৰ মায়ে মই মিলি গামোচাৰ চিন দি আছোঁ। নহ'লে একো পাৰ্টিকুলাৰ যদি চিন দিয়া নহয়, গামোচা ব'বলৈ অকণমান অসুবিধা হৈ যায়, সেইটো কাৰণে এনেদৰে চিন দিয়া হয়। আৰু সেইটো কাৰণে মায়ে যেনেদৰে কৈছে আৰু ময়ো তেনেকৈ কৰি মাক হেল্প কৰি দিছোঁ। আৰু তাৰ পাছতে মই একো হেল্প কৰিব নোৱাৰিলোঁ, যিহেতু আগৰ ভিডিঅ'টোত মই কৈছিলোঁ ক্ৰাফ্টৰ বস্তু কেইটামান আনিছিলোঁ বুলি। সেইকেইটা বস্তু মই বনাবলৈ অৰ্ডাৰ আহিছিল, সেইকেইটা বস্তু বনাবলৈ আহিলোঁ। আৰু মই ভাবিছিলোঁ যে একদম ফাৰ্ষ্টৰ পৰা আপোনালোকক মই ভিডিঅ' এটা কৰি দেখাম বুলি, কিন্তু নাই, মই পাহৰি থাকিলোঁ। সেয়ে এনেদৰেই কৰি ৰাখিছোঁ। আৰু মোক যোনে অৰ্ডাৰ কৰিছিলে বনাবলৈ, তেওঁ কোনো পাৰ্টিকুলাৰ ডিজাইন দিয়া নাছিলে, সেয়েহে মই নিজৰ মতে সকলোখিনি কৰিছিলোঁ। পিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু যদি আপোনালোকেও কাৰোবাৰ স্পেচিয়েল আনক গিফ্ট দিব বিচাৰে, এনেদৰে এটা কমেণ্ট কৰি যাব, মই একদম দিবলৈ চেষ্টা কৰিম। আৰু এইটো চাওক, একদম ফাইনেল ৰিজাল্ট হয়, কেনেকুৱা হৈছে এটা কমেণ্ট কৰি জনাব। আৰু মোক যোনে অৰ্ডাৰ কৰিছিল তেওঁলোকে এনেদৰে সজাই ৰাখিছে। আৰু তেওঁলোকৰতো এইটো খুব বেছিয়ে পচন্দ হৈছে, আৰু তেওঁলোকৰ পচন্দ হোৱা দেখি মোৰ মনটো বহুত ভাল লাগিছে। পিছে আপোনালোকৰনো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। আৰু এটা মোৰ অৰ্ডাৰ আছিলে, এইটো মই বনাই আছোঁ। ষ্টাৰ্টিঙৰ পৰা কৰিবলৈ মই এতিয়াও পাহৰি থাকিলোঁ। পিছে মই যদি আৰু নেক্সট বনাওঁ, তেতিয়া মই প্ৰথমবাৰ কৰিবলৈ একদম চেষ্টা কৰিম। আৰু এয়া ওলাই মেলি আহিলোঁ মই টাউনলৈ। আহিয়ে মই কলেজৰ মুখলৈ আহিছিলোঁ, যিহেতু মই শিৱসাগৰ ছোৱালী কলেজৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছিলোঁ আৰু ডিপাৰ্টমেণ্টটো আছিলে মোৰ অসমীয়াই। আৰু আজিও মই টাউনলৈ আহিছিলোঁ মোৰ লগৰজনীৰ লগতে, তাইৰো কিবা অলপ কাম আছিলে। আমি লগ পাই থাকোঁ, এইখিনি তিনিদিনমান হ'ল আৰু আহিছোঁ আকৌ বজাৰ কৰিবলৈ। অকল বজাৰে কৰি থাকোঁ আমি ৰাইজ। আমি বহুত পইচা টকা মানুহ আছে, আমি অকল বজাৰে কৰি থাকোঁ, বজাৰ কৰিবলৈ। আৰু কিনি মেলি ল'লোঁ আমাৰ কিনিবলগীয়া বস্তুটো। তাৰ পৰা আহিলোঁ কম্পিউটাৰ দোকানত, কিবা এটা উলিয়াবলগীয়া আছিলে, উলিয়াই দিলোঁ। আৰু তাৰপিছতে আহিলোঁ পাৰ্লাৰত। ৰাইজ অকল থ্ৰেডিং কৰিছে, বেলেগ একো নাই দেই। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিলোঁ, বাই।